আমি ক্লাস 10 ৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটো পঢ়ি আছিলো। এইটো পাৰ্ট 9 হয়। আপোনালোকে যদি পাৰ্ট 1 ৰ পৰা আৰম্ভ কৰি পাৰ্ট 8 লৈকে এই গোটেইখিনি চোৱা নাই, সেই গোটেইখিনি চাব আৰু তাৰ পিছত পাৰ্ট 9 টো চাব। আমি পাৰ্ট 8 লৈকে পোহৰ প্ৰতিফলন পঢ়িলো, অৱতল লাপন উত্তল লাপন কি সেই সকলোবোৰ পঢ়িলো, অৱতল লাপনে গঠন কৰা প্ৰতিবিম্ব, উত্তল লাপনে গঠন কৰা প্ৰতিবিম্ব এই সকলোবোৰ পঢ়িলো। আপোনালোকে সেই সকলোবোৰ চাব, সেইবোৰ আমি ইম্পৰ্টেণ্ট পইণ্ট তাত পঢ়িছিলো। আমি আজি পোহৰ প্ৰতিসৰণ কি তাৰ বিষয়ে পঢ়িম। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এতিয়া পোহৰ প্ৰতিসৰণ কি পঢ়িম। পোহৰ ৰশ্মি যেতিয়া এটা মাধ্যমৰ পৰা আহি আন এটা মাধ্যমত প্ৰৱেশ কৰে তাক পোহৰ প্ৰতিসৰণ বোলে। অৰ্থাৎ পোহৰ প্ৰতিসৰণ হ'বলৈ দুটা মাধ্যমৰ প্ৰয়োজন। গতিকে আমি এই কথাটো সদায় মনত ৰাখিব লাগিব যে পোহৰ প্ৰতিসৰণ শব্দটো অহা দেখাৰ লগে লগে এই কথাটো আমাৰ মনলৈ আহিব লাগিব যে কি যে পোহৰ প্ৰতিসৰণ হ'বলৈ দুটা মাধ্যমৰ প্ৰয়োজন। এতিয়া পোহৰ প্ৰতিসৰণ বস্তুটো আমি বুজো কি পোহৰ প্ৰতিসৰণ কি। সাপোজ আমাৰ এইখিনি হৈছে আমাৰ ৱাটাৰ, এইখিনি হৈছে আমাৰ কি পানী, এইখিনি হৈছে আমাৰ পানী, এইটো এটা আছে আমাৰ এটা মাধ্যম, এইটো হৈছে পানী, এইখিনি হৈছে পানী আৰু এইখিনি হৈছে আমাৰ কি বায়ু বা বতাহ। এতিয়া কি হ'ল আমাৰ এই বায়ুৰ পৰা এডাল পোহৰ ৰশ্মি এনেকৈ আহিল, যিটো পইণ্টত আহি পোহৰ ৰশ্মিডাল পৰিছে তাত আমাৰ কি হ'ল অভিলম্ব হ'ব। তুমি সকলোৱে জানো আগতেও পঢ়ি আছো, পোহৰ প্ৰতিসৰণটো পঢ়ি আছো। এতিয়া এই ৰশ্মিডাল যাব লাগিছিল এনেকে, কিন্তু সি কি হয় যেতিয়া আমাৰ বায়ুৰ পৰা আহি পোহৰ ৰশ্মি যেতিয়া আহি পানীত প্ৰৱেশ কৰিছে কি হৈছে, এতিয়া কি হৈছে সি এনেকে হ'লে গুচি আহে। অৰ্থাৎ ইয়াত বায়ুটো হৈছে এটা মাধ্যম, এইটো হৈছে এটা মাধ্যম আৰু পানীটো হৈছে এটা মাধ্যম। অৰ্থাৎ পোহৰ প্ৰতিসৰণ হ'বলৈ আমাৰ কেইটা মাধ্যম লগা হৈছে, দুটা মাধ্যম। সদায় মনত ৰাখিব যে পোহৰ প্ৰতিসৰণ হ'বলৈ দুটা মাধ্যমৰ প্ৰয়োজন। সেইটোৱে লিখিছো যে যেতিয়া পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা এইটো মাধ্যমৰ পৰা আহিছে আৰু আন এটা মাধ্যমত প্ৰৱেশ কৰিছে, সেইটোৱে লিখিছো পোহৰ ৰশ্মি যেতিয়া এটা মাধ্যমৰ পৰা আহি আন এটা মাধ্যমত প্ৰৱেশ কৰে তাক পোহৰ প্ৰতিসৰণ বোলে। সেইটো আপোনালোকে মনত ৰাখিব। এতিয়া আমি মাধ্যম কৈ আছো যে মাধ্যমনো কি বস্তু, সেই বস্তুটোৰ বিষয়ে আমি জানিব লাগিব, কাৰণ পোহৰ প্ৰতিসৰণত মাধ্যমটো বহুতেই ইম্পৰ্টেণ্ট। এতিয়া মাধ্যম কি আমি তাৰ বিষয়ে পঢ়িম। মাধ্যম আমাৰ এই মাধ্যমটো দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে আমাৰ কি লঘু মাধ্যম আৰু এটা হৈছে ঘন মাধ্যম বা ঘনতৰ মাধ্যম বুলিও কেতিয়াবা কয়। এতিয়া লঘু মাধ্যম কি, লঘু মাধ্যম বুলি ক'লে কি হ'ব আমাৰ যিবোৰ পাৰ্টিকুলবিলাক কি হয় আঁতৰে থাকিব। এতিয়া আমি যদি কওঁ বতাহ বা বায়ু, তাত কি হয় আমাৰ যিবোৰ পাৰ্টিকল থাকে মলিকুলছবোৰ থাকে কি আঁতৰে থাকে। গতিকে কি হৈছে লঘু মাধ্যম হৈছে বতাহ বা বায়ু। ঘন মাধ্যম কি পানীত কি হয় আমাৰ যিবোৰ মলিকুলছ পাৰ্টিকলবোৰ কি লগ লাগি থাকে, ওচৰা-ওচৰিকৈ থাকে। গতিকে কি হৈছে ঘন মাধ্যম হৈছে আমাৰ কি পানী। গতিকে মাধ্যমকেইটা আপোনালোকে মনত ৰাখিব, লঘু মাধ্যম সদায় বতাহ বা বায়ু আৰু ঘন মাধ্যম হৈছে সদায় পানী। এই বস্তুকেইটা আপোনালোকে মনত ৰাখিব। এতিয়া আমি পঢ়িম পোহৰ ৰশ্মি যেতিয়া লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ যাব কি হ'ব। পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে পোহৰ ৰশ্মি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গ'লে কি হ'ব, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। গতিকে আপোনালোকে এইটো বস্তু জানিব লাগিব। এতিয়া আমি কি আঁকিলো, এইখিনি হৈছে আমাৰ পানী, এইখিনি হৈছে আমাৰ পানী, আমাৰ পানী। মই কি কৈছিলো যে পানীটো সদায় কি হৈছে ঘন মাধ্যম। পানীটো সদায় কি আমি কি জানো ঘন মাধ্যম, সেইটো আমি জানো। আৰু এইখিনি হৈছে আমাৰ বায়ু বা বতাহ, এইটো হৈছে আমাৰ কি লঘু মাধ্যম। এতিয়া কি কৈছে পোহৰ ৰশ্মি ক'ৰ পৰা ক'লৈ গৈছে, লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গৈছে। মানে কি বায়ুৰ পৰা পানীলৈ আহিছে। এতিয়া মই যদি এডাল ৰশ্মি দিওঁ, এনেকৈ ৰশ্মি আকৌ পোহৰ ৰশ্মি এনেকৈ আহিলে লঘু মাধ্যমৰ পৰা আহিছে, আহি পেলাই এই পইণ্টটোত পৰিলে আৰু যিটো পইণ্টত পৰিব সেই পইণ্টত এডাল কি হ'ব অভিলম্ব গঠন হ'ব। এডাল অভিলম্ব আমাৰ এনেকে গঠন হ'ল। এতিয়া পোহৰ ৰশ্মি যেতিয়া কি হ'ল লঘু মাধ্যমৰ পৰা আহি ঘন মাধ্যমত সোমাই গ'ল, অৰ্থাৎ বায়ুৰ পৰা আহিল ৰশ্মিডাল আহি পেলাই কোন পানীত সোমাই গ'ল। এতিয়া সোমাই যোৱাৰ লগে লগে সি যাব লাগিছিল কেনেকে যাব লাগিছিলে, কিন্তু তেনেকে নাযায়। কি হ'ব যেতিয়া কি হ'ব পোহৰ ৰশ্মি কি হ'ব লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ আহিব, সদায় কি হ'ব অভিলম্বৰ কাষ চাপি আহিব। গতিকে আমি কি লিখিম পোহৰ ৰশ্মি যেতিয়া লঘু মাধ্যমৰ পৰা
ঘন মাধ্যমত প্ৰৱেশ কৰে তেতিয়া আৰু এটা কথা মনত ৰাখিব, সেইটো কথা ক'বলৈ পাহৰি গৈছিলোঁ। আমি আগত পোহৰ প্ৰতিফলনত কি পঢ়িছিলোঁ, আমাৰ যিডাল লঘু মাধ্যমৰ পৰা যিডাল ৰশ্মি আহিছে এই ৰশ্মিডালত কি হ'ব, অভিলম্ব। এই ৰশ্মিডাল কি আপতিত ৰশ্মি বুলি কোৱা হয়, আপতিত ৰশ্মি। আৰু কোন যিডাল আমাৰ ঘন মাধ্যমৰ পৰা সোমাই আহিল, যিডাল কি বুলি কয়, প্ৰতিসৰিত ৰশ্মি বুলি কোৱা হয়, প্ৰতিসৰিত পোহৰ ৰশ্মি যেতিয়া লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ প্ৰৱেশ কৰে তেতিয়া কি হ'ব, প্ৰতিসৰিত ৰশ্মি কি হয়, অভিলম্বৰ কি হয়, কাষ চাপি আহে, আহিব। এই কথাটো আপোনালোকে মনত ৰাখিব। কি হ'ব, যেতিয়া পোহৰ ৰশ্মি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ আহিব তেতিয়া কি হ'ব, যিটো প্ৰতিসৰিত ৰশ্মি কি হ'ব, অভিলম্বৰ কাষ চাপি আহিব। এই পইণ্টটো আপোনালোকে মনত ৰাখিব। এইবাৰ আমি পঢ়িম পোহৰ ৰশ্মি যেতিয়া ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ প্ৰৱেশ কৰিলে কি হ'ব। আমি আগত কি পঢ়িছিলোঁ, পোহৰ ৰশ্মি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰিলে কি হয়, অভিলম্বৰ কাষ চাপি আহে। এইবাৰ যদি ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ পোহৰ ৰশ্মি যায় তেতিয়া কি হ'ব, আমি তাৰ বিষয়ে পঢ়িম। এতিয়া আমাৰ এইখিনি হৈছে ৱাটাৰ, এইখিনি হৈছে আমাৰ কি, পানী। আপুনি ভালকে মন কৰিব, এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে এক্সামত। এইখিনি হৈছে আমাৰ কি, পানী, এইটো হৈছে এটা মাধ্যম। আৰু এইখিনি হৈছে আমাৰ কি, বায়ু, এইটো হৈছে এটা মাধ্যম, দুটা মাধ্যম আছে। এতিয়া কি কৈছে, পোহৰ ৰশ্মি বা ক'ৰবাত গৈছে ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ গৈছে, অৰ্থাৎ ইয়াৰ পৰা গৈছে, এনেকে গ'ল পোহৰ ৰশ্মি, গ'ল এইটো পইণ্টত পৰিলে, পোৱাৰ লগে লগে কি হ'ল, এডাল অভিলম্ব এনেকে আহিলে, এনেকে এডাল অভিলম্ব গঠন হ'ল। এতিয়া কি হৈছিল, পোহৰ ৰশ্মিটো এনেকে আহি পেলাই কি লাগিছিলে, যাব লাগিছিল সি এনেকে যাব লাগিছিলে, এনেকে যাব লাগিছিল ষ্ট্ৰেটকে। কিন্তু কি হ'ব, যদি ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ পোহৰ ৰশ্মি কি হয়, অভিলম্বৰ কি হৈ যাব, আঁতৰি যাব। যিডাল আমাৰ এডাল হৈছে কি, এডাল হৈছে কি আপতিত ৰশ্মি, এডাল হৈছে আমাৰ আপতিত ৰশ্মি, এডাল হৈছে আমাৰ কি আপতিত ৰশ্মি, আৰু এডাল হৈছে আমাৰ কি প্ৰতিসৰিত ৰশ্মি। এতিয়া কি হ'ব, যেতিয়া পোহৰ ৰশ্মি ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত প্ৰৱেশ কৰিলে কি হ'ব, প্ৰতিসৰিত ৰশ্মি, এইখিনিতে মই লিখি দিছো, প্ৰতিসৰিত ৰশ্মি কি হ'ব, অভিলম্বৰ পৰা কি হৈ যাব, অভিলম্বৰ পৰা আঁতৰি যাব। এই কথাটো আপোনালোকে মনত ৰাখিব। লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গ'লে অভিলম্বৰ কাষ চাপি আহিব, আৰু ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ প্ৰৱেশ কৰিলে কি হ'ব, প্ৰতিসৰিত ৰশ্মি কি হ'ব, অভিলম্বৰ পৰা আঁতৰি যাব। এই পইণ্টকেইটা আপোনালোকে মনত ৰাখিব। এতিয়া আমি পোহৰ প্ৰতিসৰণৰ সূত্ৰৰ বিষয়ে পঢ়িম। যেনেকৈ পোহৰ প্ৰতিফলনৰ সূত্ৰ আমি দুটা পঢ়িছিলোঁ, তেনেকৈ পোহৰ প্ৰতিসৰণৰ সূত্ৰৰ বিষয়ে আমিও এতিয়া পঢ়িম। এতিয়া পোহৰ প্ৰতিসৰণৰ সূত্ৰ প্ৰথমটো কি আছিলে, আমাৰ এইটো হৈছে বায়ু মাধ্যম, এইটো হৈছে পানী মাধ্যম, এই দুটা মাধ্যম আছে। এতিয়া বায়ুৰ পৰা এডাল এনেকৈ পোহৰ ৰশ্মি এনেকৈ এডাল আহিলে হ'ল। এতিয়া যিটো পইণ্টত আহি পেলাই পোহৰ ৰশ্মিডাল পৰিছে, এটাতো কি অভিলম্ব গঠন হ'ব, আমি এইবোৰ আগতে পঢ়ি আহিছোঁ, এনেকৈ অভিলম্ব এডাল গঠন হ'ল। এতিয়া এই সি যাব লাগিছিল কেনেকে, এনেকে যাব লাগিছিলে, এনেকে গুচি যাব লাগিছিল। কিন্তু সি কি হয়, মই কি কৈছিলো যে যেতিয়া পোহৰ ৰশ্মি লঘু মাধ্যম, বায়ুটো হৈছে আমাৰ কি লঘু মাধ্যম, এইটো লঘু মাধ্যম, আৰু পানীটো হৈছে কি ঘন মাধ্যম। মই কি কৈছিলো যে পোহৰ ৰশ্মি যেতিয়া কি হ'ব, লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ আহিব, কি হ'ব, অভিলম্বৰ কাষ চাপি আহিব। এতিয়া এডাল হৈছে আমাৰ আপতিত ৰশ্মি, এডাল হৈছে আমাৰ কি আপতিত ৰশ্মি, আৰু এডাল হৈছে আমাৰ কি প্ৰতিসৰিত ৰশ্মি, এডাল হৈছে আমাৰ আপতিত ৰশ্মি, এডাল হৈছে প্ৰতিসৰিত ৰশ্মি। এতিয়া কি হৈছে, এইটো লিখিছো, এক নম্বৰ সূত্ৰটো কি হ'ব, যে পোহৰ প্ৰতিসৰণৰ এক নম্বৰ সূত্ৰটো কি, আপতিত ৰশ্মি এডাল আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি এডাল প্ৰতিসৰিত ৰশ্মি, আৰু আপতন বিন্দুত্তম অভিলম্ব, এই অভিলম্ব এডাল হৈছে আমাৰ অভিলম্ব, আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত্তম অভিলম্ব একে সমতলে থাকিব। এতিয়া আমাৰ বৰ্ডখন এখন সমতলে, ইয়াতো দুখন সমতল নাই, এখন সমতলত আমি গোটেইবোৰ কৰি আছো। গতিকে কি হ'ব, যে আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত্তম অভিলম্ব সদায় একে সমতলত থাকিব। এইটো হৈছে এক নম্বৰ সূত্ৰ। এতিয়া আমি পোহৰ প্ৰতিসৰণৰ 2 নম্বৰ সূত্ৰটো পঢ়িম। 2 নম্বৰ নিয়মটো কি, যে আমি আগতে পঢ়ি আহিছিলো যে আপতিত ৰশ্মি আৰু অভিলম্ব মিলি পেলাই কি হয়, আপতন কোণ হয়, আই হয়। ঠিক তেনেকে কি হয়, প্ৰতিসৰিত ৰশ্মি আৰু অভিলম্ব মিলি পেলাই কি হ'ব,
আৰ হ'ব, এংগুল আৰ হ'ব, প্ৰতিসৰণ কোণ হয়। অৰ্থাৎ আপতিত ৰশ্মি আৰু অভিলম্ব মিলি আপতন কোণ আৰু প্ৰতিসৰিত ৰশ্মি আৰু অভিলম্ব মিলি কি হৈছে প্ৰতিসৰিত কোণ। এতিয়া সেইটোৱে লিখিছো আপতন কোণৰ সাইন, এই আপতন কোণৰ যিটো সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত ধ্ৰুৱক, অৰ্থাৎ কি হ'ব সাইন আই ডিভাইডেড বাই সাইন আৰ ইকুৱেল কি হ'ব ধ্ৰুৱক হ'ব। মোষ্ট ইম্পৰ্টেণ্ট এই পইণ্টকেইটা আপোনালোকে মনত ৰাখিব। পোহৰ প্ৰতিসৰণ কাক বোলে? পোহৰ প্ৰতিসৰণৰ সূত্ৰটো মনত ৰাখিব। 3 নম্বৰ পইণ্ট, পোহৰ ৰশ্মি যেতিয়া লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ আহিলে কি হ'ব, ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ হ'লে কি হ'ব, গোটেইখিনি আজি পঢ়ালো। ইয়াত যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।